ফ্ৰেণ্ডছ সকলোকে গুড মৰ্ণিং। মই কালি ৰাতি আহি পাইছোঁ। আজি ৰাতিপুৱা ল'ৰা ছোৱালীক স্কুলত পঠালোঁ। স্কুলত পঠোৱাৰ পিছত মই অলপ ৰাতিপুৱাৰ খোৱা খাই ল'লোঁ। খাই পেলাই ঘৰটোতো অৱস্থা নাই, 5 দিনমান মাহঁতৰ ঘৰত থাকিবলগীয়া হ'ল। আৰু গছকেইটাও পানী দিয়া হোৱা নাই, ৰ'দত ওলাই দিছোঁ অলপ। আৰু ঘৰটো অলপমান ঠিক কৰি লৈছোঁ। গছকেইটা গোটেই পানী চানী দি এই গছজোপা শুকাইছে অপৰাজিতা গছজোপা। এইটো গুৰিৰ পৰা অলপমান বেছিকৈ থৈ কাটি দি আছোঁ গোটেইখিনি। মাহঁতৰ ঘৰত যোৱাৰ কাৰণে পানী দিয়া হোৱা নাই। আৰু আমাৰ ইয়াতে স্পেচো নাই ইমান গছ ৰোৱা। বাৰাণ্ডাতে মই গছ কেইটামান ৰুৱাইছোঁ। আৰু ৰ'দো সিমান ইয়াত ভালকৈ নাপায়, অলপমান সময় ৰ'দ থাকে তাৰপিছত নাথাকে। সেইটো কাৰণে ফুলৰ গছবিলাক বেছিকৈ ইয়াত ৰুৱাব নোৱাৰোঁ। যোনবিলাক মানে ৰ'দ নোহোৱাকৈ ধৰে তেনেকুৱা গছবিলাকে মই বেছিকৈ ৰুৱাইছোঁ। ভাল ধুনীয়া ধুনীয়া ফুল খুব ৰুব মন যায়, কিন্তু ৰ'দৰ কাৰণে গছকেইটা ভাল নহয়। আগতে আনি চাইছিলোঁ, গছকেইটা মৰি যায়, ফুলৰ গছকেইটা। ৰ'দ থকা জেগাতহে গছকেইটা ভাল হয়। তো ইয়াতে মোৰ ইমানখিনি স্পেচ নাই যে মই ফুলৰ গছ বেছিকৈ ৰুৱাওঁ। সেইটো কাৰণে যোনবিলাক গছ মানে সিমান ৰ'দ নালাগে, সেই তেনেকুৱা ধৰণৰ গছবিলাকে বেছি ৰুৱাইছোঁ মই। আমাৰ ডাঙৰ জা, তাইৰ নাম সীমা, মই সীমা বা বুলি মাতোঁ। তাই তুলসী গছৰ শুকান যোনবিলাক গুটিবিলাক যোনবিলাক শুকাই গৈছে, সেইবিলাক টাবত ঢালি দি আছে। অপৰাজিতা গছটো মই গুৰিতকৈ অলপমান বেছি ৰাখি পেলাই কাটি দিছোঁ। খুবেই ফুল ধৰিছিলে, ভালেই ফুল ধৰিছিলে, কিন্তু গছজোপা পাতখিনি শুকান হৈ পৰি থকাৰ কাৰণে মই কাটি দিছোঁ, যাতে নতুনকৈ আকৌ ভালকৈ তাতে গছ উঠক বুলি, গছজোপা ভাল হওক বুলি। আমাৰ 2 নম্বৰ জাজনীও আহি পালে। তাই ডক্টৰৰ ওচৰত গৈছিলে। তাইৰ নাম শকুন্তলা। মোৰ মাতটো আজি ডিঙিটো খুব খেচখেচাই আছে। তাইৰ নাম শকুন্তলা। ৰাতিপুৱা সময়খিনি আমি বাহিৰত যদি ওলাই এটাক দেখা পাওঁ, আমাৰ খুব কথা হয়। আৰু আমাৰ 3 নম্বৰ জাজনীৰ নাম হ'ল মঞ্জু। শকুন্তলা বাই কৈ আছে, ৰিক্সাৰ ভাড়া আজিকালি খুব বেছি লোৱা হৈছে। আগতেতো 20 টকা আছিল গণেশগুৰিৰ পৰা আমাৰ হেঙেৰাবাৰীলৈকে, এতিয়া 30 টকা কৰিলে। তো এতিয়া নোখোজকাঢ়িনো কেনেকৈ আহোঁ ইমান দূৰৰ পৰা। তো ৰিক্সাত আহিবলগীয়া হয়। তো 10 টকা বেছিকৈ দিয়ে। আগতেতো 20 টকা লৈছিলে, এতিয়া 30 টকাকৈ লোৱা হৈছে। এখেতসকলৰ লগত কথা পাতি মোৰ গছকেইটা চোৱা চিতাও কৰা হ'ল, গছটো কাটাও হ'ল। ঘৰৰ পৰা অনা স্পাইডাৰ প্লাণ্ট এটা আছে, সেইটো ঘৰৰ ভিতৰত বাকী কামখিনি কৰি লৈ অলপমান ফ্ৰেছ হৈ পেলাই আহি পেলাই সেইটো গছজোপা ৰুৱামহি। এতিয়া এইখিনি কৰি লৈ যাওঁ, ঘৰৰ ভিতৰৰ কামখিনি কৰি লওঁগৈ। গছ চোৱা চিতা কৰিলোঁ। এতিয়া ঘৰৰ গোটেইখিনি কাপোৰ চাপোৰ ঠিক কৰি থ'লোঁ। ঘৰটো সাৰি লৈ তেতিয়া আৰু উশাহ পৰিব আৰু। ঘৰ চাফা কৰা হ'ল। এতিয়া ঘৰৰ পৰা মই স্পাইডাৰ প্লাণ্টটো আনিছোঁ, সেইটো এতিয়া ৰুৱাই দিওঁ। ডিমৰ বাকলি, চব্জিৰ বাকলি এইখিনি মই সদায় কাটি শুকাই দিওঁ।
আৰু এনেও নুশুকাকৈও দিওঁ মই গছত। এল'ভেৰা জেলৰ টুকুৰা আছিলে মোৰ ওচৰত, সেইখিনি সৰু সৰুকৈ টুকুৰা কৰি পেলাই তাৰ জেলখিনি ওলাই লৈ বাকলিখিনি আকৌ শুকাই দিম। পানী অলপ বেছিকৈ লৈ পেলাই জেলখিনি তাতে মই জেল ওলাই লৈছোঁ। ওলাই লৈ পেলাই পানীত ধুনীয়াকৈ মিক্স কৰি লৈ পেলাই গছত ঢালি দিছোঁ। এল'ভেৰা যোনটো জেল সেইটো গছত দিলে বোলে খুব ভাল বোলে, মই দি দিওঁ আৰু বাকলিখিনি ৰ'দত শুকাই দিম। চব্জি বাকলিখিনি দিয়াৰ পিছত মই স্পাইডাৰ প্লাণ্টকেইটা দি দিম। তাৰ ওপৰতে মাটিখিনি দি পেলাই টাবটো ৰেডি কৰি ল'ম। গছ কেনেকৈ কেয়াৰ ল'ব লাগে সেইখিনি বিষয়ে মোৰ সিমান এটা আইডিয়া নাই, হ'লেও মানে মই আমাৰ যিহেতু ইয়াতে ৰ'দ কম পৰে, আগতে গম নোপোৱাকৈ বহুত ভাল ভাল ফুলৰ গছ আনি ৰুৱাইছিলোঁ, কিন্তু ৰ'দ নোহোৱাৰ কাৰণে মানে নিজিয়ায়। তো এতিয়া মই কি কৰোঁ, যোনবিলাক প্লাণ্ট মানে সিমান এটা ৰ'দ নালাগে সেইবিলাক প্লাণ্টহে মই আনি বেছিকৈ হেৰি কৰোঁ। এইটো স্পাইডাৰ প্লাণ্টটো ইমান এটা ৰ'দ নালাগে, বাৰাণ্ডাতে মই থৈ দিম। এইটো মাহঁতৰ ঘৰৰ পৰা অনা হয়। গছটো ৰোৱা হ'ল, কাপোৰ ধুইছিলোঁ, সেইখিনি শুকাই দিওঁ। আমাৰ ঘৰৰ সন্মুখতে ৰাস্তাৰ কুকুৰ এজনীয়ে পোৱালি কেইটামান জন্ম দিছে। পোৱালিকেইটা আনি পেলাই আমাৰ ঘৰৰ সন্মুখতে আনি থৈ দিছে। তাৰে আপোনালোকক সৰু এটা ভিডিঅ' দেখাম। আৰু মোৰ আজি ভিডিঅ' ইয়াতে শেষ কৰিলোঁ।